নমস্কাৰ জোনবিল চেনী ব্লগকো স্বাগতম জনাইছোঁ। আজি মই আমৰ দুটা ৰেচিপি লৈ আহিছোঁ। এটা এই পিহনাতনো কেনেকৈ আমৰ জুচ বনাব পাৰি আৰু আমৰ জেলি আপোনালোকৰ আগত বনাই দেখাব বিচাৰিছোঁ। এতিয়া মই আমৰ জুচৰ কাৰণে লৈছোঁ আম দুটুকুৰামান কাটি লৈছোঁ। এয়া নেমু আৰু তিয়ঁহ, এয়া পদিনা, এয়া চেনি, এয়া নিমখ। এতিয়া মই আৰম্ভ কৰিছোঁ। এয়া বনাইছোঁ। এতিয়া ইয়াত মই চেনি দিম, নিমখ অকণ অকণ দিম, বেছি দিব নালাগে। আপোনালোকে মিঠাটো খালে অকণমান নিমখ দিবই লাগে। তাৰপিছত বেলেঞ্চ কৰিবৰ কাৰণে চেনি দিম। এনেও আমটো আমাৰ মিঠাই। তাৰপিছত অকণমান পানী দিম, বেছি নিদিওঁ, অলপ দিম। তাৰপিছত গৰমৰ কাৰণেতো আমৰ জুচ ঠাণ্ডা হ'বলৈ খোৱা হয়, সেইকাৰণে বৰফ এটুকুৰা এটুকুৰা দি তাৰপিছতে ওপৰতে পদিনা অকণ অকণ দি দিছোঁ। পদিনাৰ চেণ্টটো আকৌ ভাল লাগে নহয়, যিহকে দিয়া নহয় তাতে ভাল লাগে। এতিয়া মই এই আমটো শিঙি দিম। এই সৰু ল'ৰা ছোৱালীবিলাকে কিছুমান ফল মূল জুচ খাবলৈ মন নকৰে, তেওঁলোকে অকণমান কিবা ধৰণে বেলেগকৈ বনাই দিলে ভাল লগা ধৰণে, ললিপপ খাই ভাল পায়, তেনেকৈ যদি এনেকৈ মাৰি তিনিডালত বা এনেকৈ মাৰি এডালত শিঙি দিলে সিহঁতৰ মন পচন্দ ফল মূল খাবলৈ মন কৰে। মোৰ অৱশ্যে ঘৰত অকল তিয়ঁহ আছিলে, একো নাই, সেইকাৰণে আম আৰু তিয়ঁহকে দিছোঁ। আপোনালোকে আপেল, আঙুৰ তেনেকৈও দিব পাৰে, কলো দিব পাৰে, বিভিন্ন ধৰণে। এতিয়া মই এইকেইডাল এনেকৈ দি দিম। এই আমৰ জুচ ৰেডি হৈ গ'ল। আপোনালোকে আপোনালোকৰ কণমানিকেইটাক সজাই দিবচোন। এয়া মোৰ জুচ ৰেডি, আমৰ আপোনালোকৰ কণমানিকেইটাক তেওঁ নাখাওঁ বুলি নকয়। যিবিলাক ল'ৰা ছোৱালীয়ে সৰু সৰু ল'ৰা ছোৱালীয়ে ফল মূল খাবলৈ আপত্তি কৰে, সিহঁতেও এই জুচটো দেখিলে নাখাওঁ বুলি নকয়। ভাল লাগিছেনে? থেংক ইউ। ভাল আছে, থেংক ইউ। এয়া আমৰ জেলি বনাবৰ কাৰণে মই এয়া পকা আম কাটি লৈছোঁ। এয়া চেনি, এয়া নিমখ আৰু এয়া ইলাচি তিনিটা আছে। এতিয়া মই এই কেৰাহীটো পাতি লৈ গৰম আৰু এতিয়া এয়া আমখিনি গৰম হৈছে আৰু এতিয়া মই ইয়াত নিমখ দি দিম অলপ। নিমখ দিলে আমখিনি সোনকালে সিজিব অলপ। আৰু যিকোনো জেলি বনাবলৈ বা নিমখ অকণ লাগেই। আম মানে মোৰ ঘৰতে 3জোপা আছে, পকিছে আৰু তাতে আকৌ খুৰাকে গাঁৱৰ ঘৰৰ পৰা আমো দিলেহি। এতিয়া আমখিনি এতিয়া পকা আম, এতিয়া ছোৱালীকেইজনীক জুচ বনাই দিলোঁ আৰু জেলি অকণকে বনাই থৈ দিওঁ। আৰু এতিয়া ইয়াত মই চেনি দি দিম। চেনি 4 চামুচ দিলোঁ। আটাইখিনি মিশ্ৰণ মিলাই ইয়াত অকণমান পানী দিম, বেছি নিদিওঁ, অলপমান দিম।
বস্তুখিনি সিজিবৰ কাৰণে। এতিয়া আটাইখিনি মিক্স কৰি মই এতিয়া ধুনীয়াকৈ এয়া উতলিছে আৰু প্ৰায় আমখিনি সিজিছে, বাকী আছে সিজিবলৈ, তথাপিও আমখিনি কোমল আছে। এতিয়া মই ইয়াত ইলাচি খুন্দিছিলোঁ যে ইয়াত 3টা দি দিম। এনেকৈ আপোনালোকে আমখিনি কোমল হ'লে এনেকৈ ভাঙি ভাঙি দিব, তেতিয়া সোনকালে থুপথুপীয়া হ'ব। এয়া মোৰ হৈছে আৰু এতিয়া মই ইয়াতে ভিনেগাৰ এচামুচ দি দিম। ভিনেগাৰ দিলে বেয়া হৈ নাযায় আৰু অকণমান দি দিম। দেখিছেনে, এই আছোঁ ধুনীয়া হৈছে। কালাৰটোও ধুনীয়া হৈছে আৰু ইলাচি দিছিলোঁ যে তাৰ চেণ্টটো আহিছে। প্ৰায় হ'ল, এতিয়া মই গেছটো অফ কৰি দিম আৰু আপোনালোকক মই অকণমান নমাই দেখাইছোঁ অন্য এটা বাচনলৈ। এই আছোঁ মোৰ আমৰ জেলি হৈ গ'ল। এতিয়া ঠাণ্ডা হ'লে বটল এটাত ভৰাই ফ্ৰিজত থৈ দিলে আপোনালোকে ৰুটি লগত আৰু খাওঁ বুলিলে ভাতৰ লগতো খাব পাৰিব, পোলাওৰ লগতো খাব পাৰিব। খালি ফ্ৰিজত থৈ দিব আপোনালোকে, বহুদিন যাব। এইখিনি ঠাণ্ডা হ'লে মই এটাত ভৰাই ফ্ৰিজত থৈ দিম। আজি ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত অতি সোনকালে আহি আছোঁ। বাই বাই।